हेलो एवरीवन की खबर आपनलोकर सकलो भाले आछेने मयो भाले आछु मैं सदाय भाबो ब्लग दिम बुली किन्तु मैं দিব নোৱাৰো कारण मोर बहुत बेसी काम থাকে मैं बहुत बेसी बिजी থাকো माने हे कारण मैं ब्लग बनाबले माने कि मैं टाइम नापाও আজি ভাবিলো कि माने मैं ভিডিও এটা দিও बहुत दिन হল দিয়াও নাই ন ইউটিউবৰ ভিডিও তাৰ পিছতে আজি মানে কি ওচৰতে নামঘৰতে ভাগৱত আছে তো অলপ পিছত নাম হ'ব তালে যাম তাৰ পিছতে তাকে দেখাম বুলি ভাবিছো আপোনালোকক তো ভিডিওটো ধুনিয়াকে চাই থাকিব মৰম দিব আৰু স্কিপ নকৰাকৈ লাষ্টলৈকে চাব আৰু মোৰ চেনেলত আহিলে সাবস্ক্ৰাইব কৰি ল'ব আৰু লাইক কমেন্ট এটা কৰি দিব তাৰপিছত এতিয়া আমি যাম তালে তাৰপিছত এতিয়া মানে কি মই খোৱা উঠিছো ৰাতিপুৱা ন খোৱা উঠিব ডাইৰেক্ট দোকানত মানে কি অলপ কিবা দিবলগীয়া আছিলে তো দোকানলৈ ধুনীয়াকৈ এতিয়া ঘৰলৈ যাম গৈ গা পা ধুই গৈ ধুনীয়াকৈ লাহে ওলাম আৰু এতিয়ালৈকে মই একো খোৱা নাই খোৱা উঠি জাষ্ট আহিছোঁ তাৰপিছত আজি মই উঠিছোঁ 10টা বজাত মানে কিয় কৈছোঁ ৰাতি গৈছিলোঁ নামঘৰলৈ নামঘৰৰ পৰা আহোঁতে দেৰি হৈ গ'ল চ' ৰাতিপুৱা দেৰিলৈকে শুই আছিলোঁ তাৰপিছতে ধুনীয়াকৈ অলপ টিউশ্যন तो गाइस बोलो चलो ब्रश কৰি আছো পুখুৰী পাৰটো দেখাইছো ইমান বেছি পানী হৈছে মানে বৰষুণত এফালে ইমান अच्छा ठीक है অলপ পথাৰৰ ফালে ওলাই আহিছো মই দেখাই আছো দেই পথাৰৰ অৱস্থা কি হ'ল গোটেই পানী পানী হৈ গ'ল বৰষুণ পৰি 5 দিনমান হ'ল এনেকুৱা নেৰানেপেৰা বৰষুণ দি আছে মানে মই ঘৰৰ পৰা ওলাই কোনো যাব মন নাযায় ইফালে কাইলৈৰ পৰা আছে মোৰ এক্সাম মই দেখাই আছো হা ভিডিঅ'টো চাই থাকক মই দেখাই আছো এইটো আমাৰ পিছ চাইড আৰু এখন গাঁও আছে ইফালে দেখাই দিছো বা এইফালে পিছফালে এখন গাঁও আছে দেখিছে নহয় বহুত দিন হ'ল পিছফালে অহা নাই আজি আহিছোঁ ভিডিঅ'টো বনাইছোঁ কাৰণে ভাবিলোঁ এনেই পিছ চাইডটো অলপ দেখাই দিওঁ পথাৰ চথাৰ কেনেকুৱানো হৈ আছে যদি বৰষুণ পৰি আছে তেতিয়া ধুনীয়াকৈ ঘৰলৈ যাওঁ ঘৰত গৈ ধুনীয়াকৈ গা পা ধুই তাৰপিছত আপোনালোকক লগ পাই আছোঁ তো গাইজ এয়া দেখিছেনে মই ধুনীয়াকৈ এতিয়া ওলাই ল'লোঁ আৰু তাৰপিছত এতিয়া যাওঁ আমি নামঘৰলৈ মাহঁতো ওলাই আছে মাহঁতো ওলাই গৈছে আৰু যাম এতিয়া আপোনালোককো দেখাম আৰু আজি মই এই কাপোৰ পিন্ধিছোঁ কেনেকুৱা লাগিছে ক'ব তাৰপিছতে আমি ধুনীয়াকৈ এতিয়া আহি গ'লোঁ নামঘৰলৈ বুলি তাকে উঠাইছোঁ তহঁতৰ ঘৰতে একে মাইক লগাইছ আমি আহোঁতেহে নামটো ৰখাই দিব পাৰিলে জলপান খাওঁ এতিয়া ফটোখন মাৰ তোৰ মোবাইলটো দি মাৰ কোনোবাই ফোন কৰিছে নেকি নাই কোৱা তোক এটা ফোন নম্বৰটো ইমান ফোন মাৰিলোঁ ফোন নালাগিল যে কিয়
দিলে দিবিনে নাই নিদিয় পাঠ লাগিব আৰু এতিয়া ধুনীয়াকৈ আহি পেলাই অলপমান মই শুলোঁ মানে টোপনি লাগিছিলে তো সেইকাৰণে শুলোঁ আৰু এতিয়া বৰ্তমান বৰষুণ দিয়া নাই মানে কি বৰষুণটো অলপ কমিছে কিন্তু বতৰটো অলপ ডাৱৰীয়াই হৈ আছে অলপমান পঢ়ি লওঁ কাইলৈ এক্সাম আছে একো পঢ়াই নাই মানে স্কুল টিউশ্যন কৰি থাকোঁতে মোৰ নিজৰ পঢ়া হোৱা নাই তো এতিয়া অলপমান পঢ়ি লওঁ ধুনীয়াকৈ তাৰপিছত আপোনালোকক লগ পাইছোঁ A few moments later. So guys, আজি ভিডিঅ'টো